নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীক্ষাৰ চেনেলটোলৈ মই সুস্মিতা আৰু মধুস্মিতাই আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আমাৰ ছেকেণ্ড ব্লগ ভিডিঅ'টোলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। হেল্ল' গাইজ, সিদিনা কোৱাৰ দৰে আমি আজি আহিছোঁ। আজি আমাৰ কামত লগোৱা হৈছে মানুহ, লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। চাওক, এইখিনি জেগা চাফা হৈছে আৰু এয়া বহিবৰ কাৰণে বাঁহ কাটি আছে, বহিব জেগা বনাবৰ কাৰণে, জিৰণি ল'বৰ কাৰণে। আৰু এজনী আহি আছে, এতিয়া আহি নাপায়, মানে তাই আহি আছে, ঘৰৰ পৰা ওলাই আছে। তাই অলপ লেজি হয়। টিকলি বাইনা এজনী আহিছে। কি খাইছা তুমি? লাজ কৰিছে। সহায় কৰিব আহিছে মামীহঁতে আমাক কষ্ট কৰা দেখিকে। কোৰ মাৰি আছে। বৌ, মামী, খুৰা নাই। আমাৰ কাম চলি আছে। বাকী আপোনালোকে কি কৰিম আজি আমি ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। ৰাইজসকল, এটা দুখৰ কথা, ইমান ধুনীয়াকৈ কামবোৰ কৰি আছিলোঁ, এতিয়া বৰষুণ দাল দিলে। কি হ'ব এতিয়া? বৰষুণ দি থকাৰ বাবে আমি কামখিনি সম্পূৰ্ণ নকৰাকৈ ঘৰলৈ উভতি আহিব লগা হ'ল। আমাৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।